নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আমি এতিয়া ওলাই কেনে ক'ৰবালৈ গৈ আছোঁ। আমাৰ এটা অনুষ্ঠান আছে, এটা প্ৰগ্ৰেম আছে, তাত নিউজ কৰিবৰ কাৰণে মাতিছে, তালৈকে গৈ আছোঁ। আৰু পোনপ্ৰথমতে ভিডিঅ'টোৰ আৰম্ভণিতে কৈ ল'ব বিচাৰোঁ, আজি 16 নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰেছ দিৱস উপলক্ষে মোৰ ফালৰ পৰা, মই যিহেতু সাংবাদিক হয়, মোৰ ফালৰ পৰা প্ৰত্যেকজন সংবাদকৰ্মী, যিবোৰ সংবাদ সেৱাৰ লগত জড়িত আছে, সকলোলৈকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালোঁ। হয়, মোৰ ফালৰ পৰা সকলোৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালোঁ, লগতে আমাক আশীৰ্বাদ কৰিব। আমি এতিয়া গৈ আছোঁ কলমনিত, এটা প্ৰগ্ৰেম আছে, শোভাযাত্ৰা আছে। তাৰ পৰা আমি যাম, আমাৰ 1 বজাত এটা প্ৰগ্ৰেম আছে আমিনগাঁও IBত। DC ছাৰ থাকিব আমাৰ লগত, জিলা আয়ুক্ত বিষয়া তেওঁ থাকিব আমাৰ লগত। এটা ধুনীয়া প্ৰগ্ৰেম হ'ব। সকলোবোৰ কামৰূপ জিলাৰ যিকেইজন সংবাদকৰ্মী আছে সকলোকে মাতিছে, আমি তালৈকে যাম। চাওঁ বাৰু কেনেকুৱা হয় প্ৰগ্ৰেম। আহি পালোঁ কুৰ্ম মাধৱ ৰাসলৈকে, তাতে আছে আজি শোভাযাত্ৰা প্ৰগ্ৰেম। এয়া কুৰ্ম মাধৱ তোৰণখন এইখন, আৰু এয়া ভিতৰত গৈ আছে। আৰু দুজন আছে আমাৰ লগৰ, সেই দুজনৰ ঘৰ ইয়াতে ওচৰতে, সেইকাৰণে সেই দুজন তাতেই আছে। তাৰ পৰা আহি আছে, আমি গৈ আছোঁ। এইটো কুৰ্ম মাধৱৰ যিটো মন্দিৰ, সেই মন্দিৰটো এইটো। আৰু ইয়াতে হয় ৰাস। আমি যোৱাবাৰো আহিছিলোঁ প্ৰস্তুতি নিউজ কৰিবৰ কাৰণে, ইয়াত যেতিয়া প্ৰস্তুতি চলি আছিল ৰাসৰ, তেতিয়া আহিছিলোঁ। আৰু এইবাৰ আমি আৰম্ভণিৰ দিনা, মানে আৰম্ভণিৰ ছেকেণ্ড দিনাখন আহিছোঁ। চ' ইয়াতে আমাৰ প্ৰগ্ৰেম শেষ হ'ল, ধুনীয়াকৈ গামোচা দিলে, আমি চাহ খাই তাৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি যাম আমিনগাঁও। ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ নহয় যে আজি আমিনগাঁৱত আমাৰ প্ৰগ্ৰেম এটা আছে, প্ৰেছ দিৱস উপলক্ষে DC ছাৰে সেই প্ৰগ্ৰেমটো পাতিছে, গতিকে তালৈকে আমি যাম। চাওঁ বাৰু কেনেকুৱা লাগে, তাত গৈ কেনে আপোনালোকক গোটেই দেখুৱাম কি কি কৰা হয় তাতে। আৰু এয়া আমি আহি পালোঁ আমিনগাঁৱৰ যি IB আছে, তালৈকে আহি গ'লোঁ আমি। IB মানে আমাৰ লোক নিৰ্মাণ বিভাগৰ যি পৰিদৰ্শন বাংলা থাকে, তাতে আমাৰ প্ৰগ্ৰেম এটা আছে। আচলতে প্ৰগ্ৰেমটো হোৱাৰ কথা প্ৰথম বেলেগতে আছিল, কিন্তু কিবা এটা অসুবিধাৰ কাৰণে ঠাইটো চেঞ্জ কৰা হ'ল, সময়টোও অলপ সলনি কৰা হ'ল। আমি এতিয়া ইয়ালৈ আহিলোঁ, ধুনীয়াকৈ লিফ্টত উঠি যাওঁ। 3rd নম্বৰ ফ্ল'ৰত আছে, ভাবিছোঁ ক'তনো আৰু চিৰিৰে যাই থাকোঁ, অলপ লিফ্টতে যাওঁ দিয়ক। প্ৰায় মানুহবোৰ আহি পাইছে, এয়া দেখিছেনে, ভিতৰত কমিটিৰ মানুহখিনিও আছে যিখিনিয়ে দায়িত্ব লৈছে। আৰু এয়া আমাৰ চিনাকি দাদা কেইজন, মানে দুজন আমিনগাঁৱত থাকে, তেওঁলোক আমিনগাঁৱৰ সাংবাদিক, আৰু এজন বাহেতা চাৰিআলিৰে, তেওঁ আমিনগাঁৱতো থাকে, আছাম টকছৰ, সিফালে মোৰ চেনেলৰ ঈশান নিউজৰ, আৰু ইফালেও বেলেগ বেলেগ আছে। আৰু আমি ধুনীয়াকৈ আহি অলপমান বহি ল'লোঁ। আৰু মানুহ এতিয়া লাহে লাহে অহা আৰম্ভণি হৈছে, আৰু এয়া মিটিং আৰম্ভ হ'ল, আৰু ধুনীয়াকৈ জাতীয় সংগীত পৰিৱেশন কৰিছে। ভিডিঅ'টো আগলৈকে চাওক, কি কি কৰোঁ ধুনীয়াকৈ চাই যাওক। আৰু সভাখনৰ শেষতে ধুনীয়াকৈ সৰু সৰু উপহাৰ সকলো সংবাদকৰ্মীকে দিছে। আৰু এই উপহাৰৰ ভিতৰতনো কি আছে আপোনালোকৰো নিশ্চয় জানিবলৈ ইচ্ছা গৈছে, গতিকে জনাই দিওঁ ইয়াতে কি আছে। আৰু দেখিছেনে, প্ৰথম বেগটো ইমান মৰম লগা হয়নে, ধুনীয়া ডিজাইনৰ এটা বেগ, আৰু ভিতৰত এখন ডাঙৰ কিতাপ দেখা পাইছোঁ। দেখাওক কিতাপখন কিহৰ কিতাপ হয়। এইখন হ'ল
মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন। মুখ্যমন্ত্ৰী জানেই এইবাৰো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান বেছি ফেমাছ, আৰু লগতে এখন সৰু বহী আছে, আৰু এয়া গামোচা, আৰু এইটো এটা চাহৰ পেকেট, চাহপাতৰ পেকেট। চাহপাতৰ পেকেট এটা দিছে, আৰু লগতে এতিয়া আমাক লাঞ্চ দি দিছে, ধুনীয়াকৈ লাঞ্চ খাই লওঁ। বাই দ্য ৱে, লাঞ্চটো বহুত বেছি টেষ্টি আছিলে দেই, কাৰণ ভোক লাগি আছিলতো, ভোক লাগিলে আৰু খাই ভালে লাগে। আৰু এতিয়া ধুনীয়াকৈ উপহাৰটো লৈ গাড়ীত উঠিলোঁ, যাওঁ, কাৰণ বহুত বেছি ভাগৰ লাগিছে। ঘৰত যাওঁ, আকৌ ঘৰত গৈ আকৌ আজিও আমাৰ আখৰা আছে, গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।